ঐ চলিহঁত এখন স্কুলীয়া গৰুৰ বজাৰে ঐ মাষ্টৰ আহিলে যে থিয় হ'ব লাগে সেইখিনি জ্ঞান নাই তহঁতৰ হা আহি দেখোন পালাকে আৰু কি আ 10 মিনিট দেখোন দেৰিকে আহিলা কিখন তহঁতৰ বৰকা চলা আহিছে হা আই চিন্তু এই যাচোন চক পেঞ্চিল কেইডালমান লৈ আহ সপ্তাহ লৈ ভানৰে কিবা সপ্তাহ লৈ ভানৰে নেকি সপ্তাহ লৈ ঐ তহঁতে কি ফুচফুচে জানো হা কি ফুচফুচে আছা এই ইয় ক'ত গেলে তকডাল লৈ থাকিলে আহিয়ে বনাই যা তই বহিগে এতিয়া আজি তহঁতৰ প্ৰশ্ন সুধিম যা মই দে পূজা তই কচোন ধৰি ল তোৰ বহুত গৰম লাগছে তেতিয়া তই কিনো কৰবি স্যার বহুত গৰম লাগিলে মই খিৰকিখন খুলি দিম ঠিক আছে তই তোৰ খিৰিকীখন খুলি দিবি তো এতিয়া মোৰ প্ৰশ্নটো হ'ল ধৰি ল পূবৰ পৰা প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বতাহ আহি আছে আৰু পশ্চিমৰ পৰা 5 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত বতাহ বলি আছে তোৰ খিৰিকীখন আছে পশ্চিমৰ ফালে এতিয়া তোৰ গাত কিমান বেগেৰে বতাহ লাগিব খিৰকিখন নুখলো নেকি তে অলপ গৰমে সহ্য কৰিম দিয়ক হয় নেকি ইমান দিনে এই শিকিছো থিয় হৈ থাক তই দে চিন্তু বতাহটো গাত কিমান জোৰেৰে লাগিব পঢ়িছিলোহে পাৰিলো এই শিকালো ইমান দিনে দেচোন তই থিয়াই হৈ থাক দে বাবলু প্ৰশ্নটো আৰু একবাৰ ক'ব নেকি ধৰি ল তোৰ বহুত গৰম লাগছে এতিয়া তই কিনো কৰিবি স্যার মই চলাটো খুলি দিম তোৰ আৰু গৰম লাগছে এতিয়া তই কি কৰিবি স্যার এবার গেঞ্জিটো খুলি দিমে তই একদম গৰমত ৰ'ব পৰা নাই এতিয়া তই কি কৰিবি স্যার মই গোটাই কাপোৰ খুলি দিমে তথাপিও খিৰকি নুখলো বা মহাপুৰুষ এতিয়া তোৰ লগত অংক হ'ব দে আজি মই তহঁতক এতিয়া একবাৰ সমাজ বিজ্ঞান পঢ়াওঁ স্যার ইমান ঠাই দেখতে নৰুৱে বহিলো মই দে মহাৰাজ ব দে এতিয়া তহঁতক সমাজ বিজ্ঞান মানে কি ক'ম সমাজ বিজ্ঞান মানে হৈছে সমাজৰ বিষয়ে যি পঢ়ে সেই হৈছে সমাজ বিজ্ঞান বুজি পাইছে না স্যার সমাজ মানে কি সমাজ মানে হৈছে সমাজ মানে নাছিলা দে সমাজ বিজ্ঞান মানে কি স্যার সমাজৰ যি বিজ্ঞান সেয়ে হৈছে সমাজ বিজ্ঞান দে সমাজ বিজ্ঞান তহঁতক আজি মই কেইটামান বাক্য ৰচনা কৰিব দিওঁ তহঁতক সুধি থাকিম তহঁতে এনচাৰ কেইটা কবি দে পাপলু তই কওঁ সদায় কথাত দেখিব কিবা মহ মাতি থকা নাকি তাতে হাত দীঘল বাক্য ৰচনা কৰে তোৰ স্যার হাত দীঘল মানুহে দূৰৰ বস্তু ওচৰতে লাগ পায় চলি চা এই মহাপুৰুষজনক চা তহঁতে ভালকে চাই লো সন্দেহ পুৱাই আহিয়ে কণাটো ধৰিব তহঁতৰো একদৰে হ'ব দে পূজা তই এতিয়া কওঁ আলাসৰ লাডু স্যার ৰামে আলসৰ লাডু খাই দিনে দিনে শকত হৈ গৈ আছিল বাপ্পা ঐ আজি কি নমুনা কেইটাৰ পাল্লাত পৰলো দে যি হৈছে এইটো আৰু লাষ্ট কুৱেশ্যন এইটো ভালকে এনচাৰটো দিবি তহঁতে ক্লাছ ৱাৰ শেষ কৰিব লগা হৈছে দে এতিয়া বাবলু তই কওঁ দিয়ক সোধক স্যার সোধক মোক সোধক এইটো তই গোটাই খুব জানাটোৱে দেখিছা এতিয়া তইনো কিমান জানা সেইটোৱে চাওঁ দে তই কওঁ আকাশত চাং বতাহ স্যারেও আর গছত গরু উঠা কথা কয়ে আকাশত কোনোবাই চাং পেটতে পাৰে নেকি